হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ঘৰলৈ আজি কোন কোন আহিছে? এয়া মোৰ বাইদেউ হয় আৰু আমি সকলোৱে বহি আছো আৰু বিখ্যাত আমাৰ জনপ্ৰিয় ইউটিউবাৰ ককাইদেউ নমস্কাৰ। আমাৰ ঘৰলৈ আহিছে আজি প্ৰথমবাৰৰ কাৰণে। হয়, কেনেকুৱা লাগিছে? ভালে লাগিলে। এনেই শদিয়ালৈ আহি থাকোঁ মাজে মাজে। তাৰপিছত যোৱাকালি আহিছিলোঁ, শদিয়াত যিহেতু ৰাস আছিলে, ৰাসৰ কাৰণে আহিছিলোঁ। তাৰপিছত আজি আহিলোঁ বিচিত্ৰাহঁতৰ ঘৰলৈ আৰু খুব বেছি ভাল লাগিলে। আহিলোঁ, খোৱা বোৱা হ'ল, ভাত পানী ইয়াতে খালোঁ, খুব বেছি ভাল লাগিলে। আৰু তেওঁলোকৰ কথা বতৰা, ঘৰখন মানে বহুত ধুনীয়া, মানে সকলোৱে খুব মৰম চেনেহ দিছে আৰু খুব ফ্ৰীলি মানে সুন্দৰকৈ সকলোৱে কথা পাতিছে। খুব বেছি ভাল লাগিছে আৰু ভাল লাগিব। আৰু এইও এটা চেনেল আছে, আপোনালোকেও যিসকলে চাই আছে আপোনালোকে ফেচবুকত বা ইউটিউবত আপোনালোকে ফ'ল' বা ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইকো অকণমান আগবাঢ়িবৰ কাৰণে আপোনালোকে সুবিধা কৰি দিব আৰু তাইকো অকণমান যাতে মৰম চেনেহ দিয়ে আপোনালোকে আৰু যাতে অকণমান আগবাঢ়ি যায়। থেংক ইউ। আৰু এইয়া যাবৰ কাৰণে ওলাইছে। আমিনো কি দিম, তাকে ৰবাব টেঙা কেইটামান দিয়া হৈছে। এইয়া আৰু এইয়া মোৰ বাইদেউ, এইয়া আমাৰ টিকলিক লৈ আছে। এইফালে এজনী বাইদেউ মুনু মইনা কোন আহিলে? বাইদেউ ক'ব পাৰিছো নিজে ক'ব।